फिन हाग्रानि मैदेरनि गाग्लोबनायाव न' बां गैजायै जानांदों बाक्सानि गंस्नि नखरफोरा। हाग्रानि मैदेरनि लान्थ्रि उदखार खालामनायाव भारत भुटान सिमानि रायजो राजाफोरा राहा गोथे जानांदों। सानफ्रोमबो सिमा ओनसोलनि गामिफोराव मैदेरनि फालोआ हाबनानै फारसेनिफ्राय सिलिंखार खालामलांदों न' बां आरो आबादफोरखौ। समबारखालि हराव फिन बाथाबारि दखरा हाग्रा मावख'नि सिङाव थानाय खोला बाथाबारियाव मैदेरनि फालोआ हाबनानै बिनिता बसुमतारी, लिलि बर'जों लोगोसे मिलनपुरनि माया बर', सन्जिब बर', मन' बर' आरो मंगल बर'नि न' बां बोफाय बोसि खालामो। बेबायदिनो दिंखियाबारिनि बद्र रामसियारनि 5 बिगा माइ आबादखौ आबुं महरै खहा खालामो। मख'नो गोनांदि मैदेरनि गाग्लोबनायाव खुनुरुखुम जिउ रैखा मोननो हायो बिनिता बसुमतारीनि 1 दाननि गथ'आ। मैदेरनि फालोआ बिनिता बसुमतारीनि न' बांखौ बोफायबोसि खालामनायजों लोगोसे दानसेनि गथ'खौ सुन्दायजों न'निफ्राय बायजोआव गारहरोब्लाबो खुनुरुखुम जिउ रैखा मोननो हायो। मख'नो गोनांदि गिदिरथार ओनसोलनि रायजो राजाफोरा मैदेरखौ गिनानै उन्दुनाय गैयालासे हर बारहोनो गोनां जादों। गामिनि नामটো मिलनपुर सिमलाबाৰী। তাৰপিছত আমাৰ ৰাতি 12টা 12:30 আহি কিনে এই হাতীটো একদম আমাৰ ঘৰখন গোটেইকেইটা ভাঙি দিছে। ধানটো আছিলে কেইটা ঘৰ হৈছে আপোনাৰ? 3টা আছিলে আমাৰ। 3টা গোটেইটা ভাঙিছে। ভাঙিছে গোটেইকেইটা। ধান কেইমন আছিল? ধানটো 30 মান আছিলে। 30 মান গোটেইটা খাই গ'ল। গোটেইকেইটা খাই দিছে আৰু পানী গিলা চব হেৰি হ'ল ধানৰ গোটেই খাইছে। খাই কেনে আৰু এই কাপোৰ গোটেইকেইটাই টেবুল চেবুল চব ভাঙি দিছে। আৰু তাৰপিছত আমাৰ এতিয়া থাকবা জাগাই নাই। কি হ'ব? চৰকাৰৰ আমাৰ হেৰি অলপমান কিবা সহায় কৰি নাকি এইটো অলপমান কিবা কৰিছে আৰু আমাৰ ছাৰ গোটেই ভাঙিলে না। ভাত বনাবা এতিয়া জাগাই নাই। থাকাৰ কাৰণে জাগা নাই এতিয়া। থাকাৰ কাৰণে জাগাও নাই। এতিয়া কি কৰিম আমি? এতিয়া চৰকাৰে কিতা আমাক অলপমান খুৱাই দিলে ভাল লাগব। শ্ৰী লোহিত বড়ো, চিমলাবাৰী মিলনপুৰ। আৰু ঘৰ ভাঙা গৈছে মোৰ 4খনে। আৰু ধান চান খাই উৎপাত দেখা পাই কোনোমতে দৌৰি সাৰি গৈছে। কেইটা আছিল হাতী? হাতী 2টা। হাতী কেইটা হাতী? পালা আহিছে যদিও আমাৰ ইয়াত পালটো সোমোৱা নাই। দুটা না 3টা আহিছে ইয়াতে। কেইমন ধান আছিল আপোনাৰ? 20 মান আছিল। 20 মান মান হ'ব। কিমান মান খালাক? অলপ আছে। 6-7 মান খাইছে। কাৰ ঘৰ ভাঙিছে ইয়াতে? চব ভাঙিছে দে। এইটো সঞ্জীৱ বড়ো আৰু ধীৰেণ বড়ো আৰু দুৰ্গা বড়ো আৰু নৰেন বড়ো আৰু মংগল বড়ো সম্পূৰ্ণ ভাঙিছে। ধান কিবা অনিষ্ট কৰিছে নেকি? ধান সিহঁতৰো অনিষ্ট হৈছে, এই দুৰ্গাৰো অনিষ্ট হৈছে। ৰোৱা ধান অনিষ্ট কৰিছে নেকি? ৰোৱা ধান ঘৰৰ ধানহে। আমাৰো ঘৰত ধানটো হেৰি 5 বিঘা আছিল। হাতী 70টা মান আছিল। তাৰপিছত এইখিনি হেৰি নষ্ট কৰিলোঁ। তাৰপিছত এফালে এই ঘৰৰ কিনাৰতে এটা বুঢ়ী লিলিবুৰীৰ তাৰো বেৰাটো ভাঙি গৈছে। তাৰপিছত এই মিলনপুৰ এই চিমলাবাৰীয়ে মিলনপুৰ তাতে 3 ঘৰ মানে ভাঙি গৈছে। হ'ল দে মোটামুটি 1 সপ্তাহৰ বেছি হ'ল। সদায় আহি থাকে এনেকৈ? মাজে মাজে এনেই আজিহে প্ৰথম তাৰমানে সোমোৱাটো। ইফালে সোমোৱাটো আজি প্ৰথম তাৰমানে এই যিটো মেইন ৰোড আছিল তাৰ পৰা তাৰমানে পাৰ হোৱা নাছিল। এনেকৈ তাতে ক'ভাৰ এফালে উত্তৰ চাইডে ক'বাৰ তাতে থকা আছিল। আজি প্ৰথম সোমোৱাটো এইখিনিয়ে তাৰমানে ক'ব লগাটো। ৰঞ্জিত ধান ওলাইছিল ধানটো ওলাইছে। এতিয়া সম্পূৰ্ণ নষ্ট হৈছে? সম্পূৰ্ণ টোটেল এক মুঠিও খাব এইটো
কাটাটো নাযায় গৰু চৰু দৰকি দিলাক এইটোতো এতিয়া আমি হেৰি না যিটো ঘৰুৱা তাৰমানে যিটো খেতিয়ক মানে চৰকাৰে বুজিব লাগিব আৰু এইটো চৰকাৰে কি ছিষ্টেমত আমাক সহায় কৰিব তাৰে অনুষ্ঠানটো এই ক্ষতিপূৰণটো তাৰমানে হেৰি কৰিছোঁ আমি অলপ যদি আমাক চাই তেতিয়া আমি ভাল পাম ইমান জানেই দে যিটো চৰকাৰৰ মানুহ জানে পাব্লিকো জানে আমি খেতি কৰা মানুহ জানে কাৰণ এই বাৰিষা যিটো খেতি এইটোতো চবেই জানে ৰাইজেও জানে এইখিনি ক্ষতিপূৰণ হোৱাটো যদি আমাক চাই পেলাই যদি অলপ হেৰি কৰে মৰম কৰে তেতিয়া ভাল পাব ভদ্ৰ ৰামচাৰি